ধুবুৰী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ ঐতিহাসিক মা মহামায়া মন্দিৰৰ দেৱীমাৰ আশীষ গ্ৰহণ। আজি পুৱাৰ ভাগত ধুবুৰী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি নগেন ৰায়, সাধাৰণ সম্পাদক তপু ৰায়, ৰাজেশ ৰায়, ভাৰতীবালা ৰায়ৰ লগতে সদল বলে শক্তিপীঠ মা মহামায়া মন্দিৰৰ দেৱীমাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অহা ২৬ জানুৱাৰী তাৰিখে কোচ ৰাজ্য গঠনৰ যি শান্তি আলোচনা হ'ব, সেই কাৰণে আজি শক্তিপীঠ মা মহামায়া মন্দিৰৰ দেৱীমাৰ আশীষ লৈ শান্তি আলোচনা যাতে সুস্থভাৱে সম্পূৰ্ণ হয়, সেই কাৰণে আজি শক্তিপীঠ মা মহামায়া মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, KLৰ সেনাধ্যক্ষ জীৱন সিংহৰ দীৰ্ঘায়ু কামনা কৰে বুলি ধুবুৰী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি নগেন ৰায় আৰু ভাৰতীবালা ৰায়ে আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে। আমি অহাৰ উদ্দেশ্য হ'ল যে আমাৰ যে ২৬ তাৰিখে এটা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা ভাল খবৰ আহিব, সেইটো বাৰ্তাৰ কাৰণে আপোনাৰ জৰিয়তে আমি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সাথতে অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যাতে আমাৰ এই শান্তি চুক্তিখন সুচাৰুৰূপে পালন কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মহামায়া মন্দিৰ ধান পূজা দিছোঁ। তাতে সি শান্তি আৰু আমাৰ শান্তি কমিটিৰ মাননীয় বিশ্বজিৎ ৰায় আৰু দীৰ্ঘদিন আন্দোলন কৰি অহা মাননীয় জীৱন সিং, তাকো আমি তাৰ শৰীৰ যাতে ভাল থাকে আৰু শান্তি আলোচনাখন যাতে সুচাৰুৰূপে হয়, সেইটো আমি কামনা কৰিছোঁ। ভাৰতীবালা ৰায়, মই কোচ রাজবংশী জাতীয় পরিষদের ভাইস প্রেসিডেন্ট। তো মই আজকে মহামায়া মন্দির আসছম একটাই উদ্দেশ্য, আমার কোচ রাজবংশী জাতীয়করণটা আমার হওয়া খায় এটিয়াকে, তার জন্য মই মহামায়া মন্দির মার ওচৰত আসছম মানসা করার জন্য, যাতে আমরা জাতি ধর্ম নির্বিশেষে আমার ক্ষমতাপুর রাজ্যটা পাই, সবাই যাতে আমরা ভাল করে থাকি পাই, এইটুকুই মোৰ মাৰ ওচৰত কামনা। পানবাৰীৰ পৰা কহিনুৰ ইছলামৰ ৰিপৰ্ট।